তো নমস্কাৰ বন্ধুসকল, মই অন্য এটা ভিডিঅ'লৈ আহিছোঁ। আজি দেখুৱাম মই আপোনালোকক বহুত ধৰণৰ চব্জি খেতি, আৰু সেই চব্জি খেতিটো মই খেতি কৰা নাই, কিন্তু এটা কাকা বুলিকে কওঁ, সেই কাকাই খেতি কৰিছে। এই কাকাই খেতি কৰা মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ কি কি চব্জি খেতি, আৰু এইটো মাহত কি কি চব্জি খেতি হ'ব, কি কি খেতি নহয়, সেইবিলাক মই আপোনালোকক দেখুৱাই আছোঁ। এতিয়া আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ কি কি খেতি হ'ব, চব্জি খেতি, সেয়াৰ বিষয়ে আলোচনা কৰিম আজি আমাৰ কাকাৰ লগত। তো চাই থাকক আপোনালোকে চব্জি খেতি, আৰু কি কি ধৰণৰ চব্জি খেতি লাগিছে এইবিলাক চাই থাকক। খুব বেছি ৰ'দ, আৰু ৰ'দৰ কাৰণে বহুত বাহিৰত ওলাবই পৰা নাই, এনেকুৱা ৰ'দ দিছে। তো মই আজি আপোনালোকক লৈ গৈ আছোঁ ৰ'দ, আৰু ৰ'দৰ মাজে মাজে আমাৰ চব্জি খেতি লগোৱা হৈ আছে আমাৰ কাকা। তো এই চব্জি খেতিবিলাক মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। মই এতিয়া চব্জি খেতিত সোমালোঁ, আৰু এই চব্জি খেতিত আমাৰ কাকাই আছে, আৰু কাকাই আমাক সকলো ধৰণৰ চব্জি খেতিৰ বিষয়ে মোক ভালকৈ বুজাই ক'ব কোনটো কি খেতি। আৰু ইয়াত ধুনীয়াকৈ কেৰেলা দেখিবলৈ পোৱা গৈছে, আৰু লেচেৰা, ইপানে ভেন্দিৰ পূৰা বাগানেই আছে, আৰু ইপানে ঢেৰ চব্জি খেতি আছে, ভেন্দিৰ পৰা আদিৰ পৰা গাঁৱৰ ফলিৰ পৰা আদি চব ধৰণৰ খেতি আছে। আৰু মই এতিয়া কাকা আহিব, কাকা আহিলে মই কাকাৰ পৰা চবখিনি মই খেতিৰ বিষয়ে মই ক'ব পাৰিম। আৰু যিহেতু এইবিলাক গাঁৱৰ ফুলি বুলি ইমান লম্বা লম্বা হৈ গ'ল, বৰ্তমান এতিয়া আপোনালোকে দেখিয়ে আছে, যিহেতু আপোনালোকক আৰু ভাল ভাল মই বস্তু দেখুৱাই আছোঁ। দোস্তো, আমাৰ এইটো ককা ইয়াত কি আছিলে, এতিয়া চব্জি ছিঙি আছে, চব্জি খেতি। এয়া গোটেই যিমান ডাঙৰ চব্জি খেতি কৰি আছে, এইটো চব আমাৰ কাকাই কৰি আছে। ইয়াত যিমানখিনি খেতি কৰা হৈছে চব কাকাই খেতি কৰি আছে। কাকাৰ ডিমা, এইটো আমাৰ কাকা হয়। কাকাই এতিয়া ভেন্দি ছিঙি আছে। কাকা, এতিয়া এইটো ভেন্দি নহয় জানো? হয়, ভেন্দি। তো এইবিলাক আপুনি পূৰা কেতিয়া লগোৱা, কিমান দিন হৈ গ'ল লগোৱা? লগোৱাটো হয় 3 মাহ হৈছে। 3 মাহ হৈছে ন এইটো ভেন্দি লগোৱা? এই চাচাই যিমান লগাইছে চব ভেন্দি 3 মাহ হৈছে, কিন্তু ইমান গ্ৰ'থ দিছে, ইমান খোপা ইয়াৰ পৰা তালৈকে বাগান। দিনত একদিনত কিমানকৈ ওলায়? আজি 12 কেজিমান ওলাইছে। আজি একদিনতে 12 কেজি ওলাই গৈছে। এই চাচাই যিমানখিনি লগাইছে একদিনতে 12 কেজি ভেন্দি ওলাই গৈছে। ইমান ধুনীয়া ভেন্দি, পূৰা গ্ৰ'থ দিছে। আৰু ইয়াত কোনটো হয়? এইটো গাঁৱৰ হয় ন? এইটো গাঁৱৰ হয়। অঁ, এটা দুটা ফল ধৰি আছে, গাঁৱৰ হয়। এতিয়া গাঁৱৰ ফুল আপোনালোকক দেখুৱাই আছোঁ। এয়া গাঁৱৰ ফুল। এইটো কি হয়? খিৰা নেকি? খিৰা এতিয়া বৰ্তমান ছিজন হৈছে জানো? এইফালে আছে। গুটি হ'ব, গুটি হ'ব, পতি হ'ব, পতি নহ'ব, গুটি হ'ব। চনেল ফুল হ'ব। এইটো কি গছ হয়? চনেল ফুল। চনেল ফুল। এইটো চব্জি খায়। চব্জি খায়? ইয়াৰ ফুলটো চব্জি খায় মানে? ফুলটো চব্জি খায়। অঁ, ইয়াৰ এইবিলাক কলি ওলাই আছে। অঁ, ইয়াৰ মানে চব্জিটো ফুল খায় আৰু। এয়া আমাৰ কোনো বিদেশী খেতি নহয়, এয়া আমাৰ অসমৰ খেতি। এয়া আমাৰ অসমৰ খেতি। ইয়াত আপোনালোকে দেখিবলৈ গৈছে কি ধুনীয়া ভেন্দিয়ে কাকাই বনোৱা। বিহাৰৰ পৰা আহিছে আমাৰ কাকাই, ইয়াত ধুনীয়া খেতি অসমত কৰিছে, তাকো এয়া বেলেগ মাটি নহয়, বালি মাটিতে আপোনালোকৰ ভেন্দিৰ খেতি কৰিব লগা হৈছে। কি ধুনীয়া ভেন্দিৰ খেতি কৰিছে, এইটো আমাৰ কাকা হয়। আৰু কাকাই ভেন্দিৰ খেতি কৰিছে, কি ধুনীয়া সুন্দৰ। আৰু আপোনালোকক দেখুৱাম আকৌ বেলেগ বেলেগ। আপোনালোকে গম পাইছে এইটো হয় চানাই। ইয়াৰ নাম হ'ল কাকা কি হয়? এইটো চানাই। আৰু এইটো চানাই হয়। আৰু এই চানাই গছৰ ফুলটো খায়। এই চানাই গছৰ ফুলটো খায়। ফুলটো কিবা বৰা চৰা বনাই খায় নেকি? চব খায়। ফুল চব্জি বনাই খায়, চব্জিও বনাই খায়, বৰাও বনাই খায়। এয়া হয় চানাই গছৰ ফুল। এইটো কেতিয়া লাগিব? চানাই গছৰ ফুলটো কেতিয়া লাগিব? হা? আগৰ মাহত লাগিব, নেক্সট মাহত। মানে এতিয়া আগষ্ট, ছেপ্টেম্বৰত লাগি যাব। ছেপ্টেম্বৰত আপোনালোকৰ চানাই ফুল খাবলৈ পোৱা যাব। আৰু কি ধুনীয়া ইয়াতে এয়া গাঁৱৰ ফুলিও ইয়াত লগোৱা আছে, গাঁৱৰ ফুলিও খাবলৈ পাইছোঁ আমি। এয়া অসমত যেনেকুৱা খেতি হৈছে, তাকো মাটিটো আপোনালোকক দেখুৱাই দিছে, এই বালু মাটিতে খেতি। আপোনালোকৰ লাইন লাইন দেখিবলৈ পোৱা গৈছে, একে বেৰাৰ নিচিনা। আপোনাৰ এইটো এটা বেৰা ইয়াত লগাইছে, আপোনালোকৰ বেৰাতে আপোনালোকৰ লগাইছে ইয়াত লেচেৰাৰ পিছত এই চানাই গছৰ ফুল, চানাই গছৰ ফুলৰ পিছত আপোনালোকৰ কেৰেলা বেৰা দিছে।
কেৰেলা, তাৰপিছত আকৌ আপোনালোকৰ আছে লাওৰ বেৰা এইপানে আছে, লাওৰ বেৰাৰ পৰা আপোনালোকে জিকা বেৰা, এনেকুৱাই বহুত ধৰণৰ খেতি ইয়াত কৰিছে আমাৰ কাকাই। এইটো আমাৰ কাকাই ইমান ধুনীয়া সুন্দৰ খেতি কৰিছে, ভালেই লাগিছে, বহুত সুন্দৰ। আৰু ইয়াতে এনেকুৱা হয়, এতিয়া আগষ্ট মাহত বাৰু ইমান খেতি নহয়, যেতিয়া ছেপ্টেম্বৰ আহিব তেতিয়া আকৌ বিভিন্ন ধৰণৰ ওলকবি, ফুলকবি, বন্ধাকবি ঢেৰ ফুল হৈ যাব, আপোনালোকক মই দেখুৱাই থাকিম। আকৌ আমাৰ কাকাই যেতিয়া লগাব তেতিয়া আপোনালোকৰ ছেপ্টেম্বৰ অক্টোবৰ মাহৰ গোটেই মই চব্জি খেতিবিলাক আপোনালোকক